উফ হৈ গ'ল দিয়ক ফাইনেলি সব কাম হৈ গ'ল আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে আয়োধ্যাত থকা ৰাম মন্দিৰটো ফাইনেলি ওপেনিং কৰি দিলে 22 তাৰিখে কিন্তু এই ভিডিঅটো মই ৰেকৰ্ড কৰি আছো তাৰ একদিন আগত 21 তাৰিখে তো মোৰ কাৰণে এতিয়াও বস্তুবোৰ হোৱা নাই কিন্তু আশা কৰো যেতিয়ালৈকে এই ভিডিঅটো আপলোড হ'ব তেতিয়ালৈকে সব কাম ঠিক ঠাক হৈ যাব লাগে আৰু কিন্তু এই মন্দিৰটো বনোৱা ইমান বেছি সহজ কাম নাছিল বহুত কিছুমান সমস্যাৰ সন্মুখীন হ'ব লাগিছিল কিতা মানে হিন্দু আৰু মুছলিম যোন দুটা ৰিলিজিয়াছ গ্ৰুপ হয় সিহঁতৰ মাজত কিমান কাজিয়া হৈছিল এই মন্দিৰটো বনোৱাৰ কাৰণে আৰু ইয়াৰ এটা বহুত ডাউন আৰু ইন্টাৰেষ্টিং হিষ্ট্ৰী লুকাই আছে এই মন্দিৰটোত আৰু এই মন্দিৰটো ইমান বেছি ইম্পৰ্টেন্ট কিয় হয় আমাৰ ইণ্ডিয়াৰ কাৰণে সকলোবোৰ কথা কৈ আছো জাষ্ট ভিডিঅটো শেষলৈকে চাই থাকক তো আমাৰ কাহানীৰ ষ্টাৰ্ট হ'ব 16 চেঞ্চুৰীৰ পৰা যেতিয়া মুঘল এম্পায়াৰ বাবৰে এই মছজিদটো বনাইছিল যাৰ নাম আছিল বাবৰি মছজিদ তাৰ পিছত 1853 চনত গৈ পেলাই কেইটামান হিন্দু মানুহে এইটো ক'ব ধৰিলে যে ইয়াতে আগতে এটা হিন্দুসকলৰ কাৰণে মন্দিৰ আছিল যোনটো মীৰ বাকি নামৰ এজন কমাণ্ডাৰে যিয়ে মানে বাবৰৰ কমাণ্ডাৰ হয় সেইজন সেই মন্দিৰটো ভাঙি পেলাই তাৰ জাগাত এটা মছজিদ বনালে যাক বাবৰি মছজিদ বুলি কোৱা হয় তো মানে এইটো ক'লে সিহঁতে তাৰ পিছত কাজিয়াৰ সৃষ্টি হ'বলৈ ধৰিলে হিন্দু আৰু মুছলিম সকলৰ মাজত আৰু সেই সময়ত ব্ৰিটিছাৰ সকলে ইণ্ডিয়াত ৰাজত্ব কৰি আছিল তো প্ৰবলেমটো সলিউশন বিচাৰি পেলাই সিহঁতে কি কৰিলে জানেনে মছজিদটোত বেৰ দি দিলে আৰু ক'লে যে ভিতৰৰ ভাগটোত মুছলিম সকলে তাত প্ৰাৰ্থনা কৰিব পাৰিব আৰু যোনটো বাহিৰৰ ভাগ তাত হিন্দু সকলে প্ৰাৰ্থনা কৰিব পাৰিব মানে দুটা গ্ৰুপক বেলেগ বেলেগ কৰি পেলাই ডিভাইড কৰি দিলে তাৰপিছত 1949 চনত কেইজনমান হিন্দু মানুহ লগ লাগি পেলাই কি কৰিলে ভগৱান শ্ৰী ৰাম আৰু সীতাৰ মূৰ্তিটো সেই মছজিদৰ ভিতৰে গৈ পেলাই ৰাখি দিলে এতিয়া সেই দুটা মূৰ্তি ৰাখাৰ লগে লগে অবভিয়াছলি যোনবোৰ মুছলিম মানুহ আছিল সিহঁতৰ খং উঠি গ'ল আৰু তেতিয়াৰ পৰাই কাজিয়াটো আৰু বেছি বাঢ়িব ধৰিলে তাৰ পিছত 1984 ত গৈ পেলাই কি হ'ল হিন্দু বিশ্ব পৰিষদ নামৰ এটা অৰ্গেনাইজেশ্যন বনোৱা হ'ল সিহঁতে কেম্পেইন চলালে সিহঁতে ক'লে যে ইয়াতে এটা ডাঙৰ মন্দিৰ বনাব লাগে হিন্দুসকলৰ কাৰণে আৰু ইয়াতে মাত্ৰ হিন্দুসকলৰ অধিকাৰ আছে সেৱা কৰিবলৈ প্ৰাৰ্থনা কৰিবলৈ তাৰে পিছত 1989 চনত 2 বছৰ পিছতে বিজেপি পাৰ্টিয়ে পুৰা ফুল সাপোৰ্ট কৰিলে এই অৰ্গেনাইজেশ্যনটো এই যে মানে কেছটো পুৰা উঠিছে যে ইয়াতে মন্দিৰ বনাব লাগে মছজিদ হ'ব নালাগে তো পুৰা সাপোৰ্ট কৰিলে বিজেপিয়ে কিন্তু ইয়াৰ পিছত সিহঁতৰ এটা পলিটিকেল এজেন্ডা লুকাই আছিল সিহঁতে মেইনলি ইলেকশ্যন জিকাৰ কাৰণে এইটো কাম কৰি আছিল কাৰণ যেতিয়াই মন্দিৰটো বনোৱাত সিহঁতে সাপোৰ্ট কৰিব হিন্দু মানুহ যিমান আছে ইণ্ডিয়াত তাৰ পৰা সিহঁতে সাপোৰ্ট পাব সিহঁতৰ বিশ্বাসটো জিকিব পাৰিব তো যিমান বেছি ভোট সিহঁতৰ পৰা পাব সিমানে চান্স বেছি হ'ব সিহঁতৰ ইলেকশ্যন জিকাৰ কাৰণে তো মেইনলি সিহঁতৰ এটা পলিটিকেল এজেন্ডা আছিল ইয়াৰ তাৰে পিছত কি হ'ল 30 তাৰিখে অক্টোবৰৰ 30 তাৰিখে 1990 চনত আৰু 6 ডিচেম্বৰ 1992 চনত কি হ'ল কেইজনমান হিন্দু মানুহে লগি পেলাই গ্ৰুপ এটা বনাই পেলাই সিহঁতে এই মছজিদটোত আক্ৰমণ কৰি দিলে মানে মছজিদটো ভঙাৰ কাৰণে বহুত চেষ্টা কৰিলে তাৰপিছত আৰু বেছি কনফ্লিক্টৰ সৃষ্টি হ'ল মাৰপিট হৈ গ'ল আৰু সেই মাৰপিটত প্ৰায় 2000তকৈ বেছি মানুহ ঢুকালে তাত আৰু প্ৰায় বহুত মানুহ তাত ইনজিয়ৰ্ড হৈ গ'ল তাৰপিছত এই গোটেই কেছটো কোৰ্টলৈ গুচি গ'ল তাৰপিছত 2003 চনত কোৰ্টে এইটো অৰ্ডাৰ দিলে আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া যাক ASI বুলি কোৱা হয় যে আপোনালোকে এইখিনি মাটিত খান্দ মানে ৰিসাৰ্চ ষ্টাৰ্ট কৰি দিয়ক আৰু যোনটো ৰিপৰ্ট হয় সেইটো পাব্লিকলি সবৰে আগত এনাউন্স কৰি দিয়ক তো অৰ্ডাৰ মতে সিহঁতে কামটো ষ্টাৰ্ট কৰিলে তাতে খান্দা ষ্টাৰ্ট কৰিলে তাৰপিছত ৰিসাৰ্চ কৰিলে আৰু সিহঁতে ৰিপৰ্টত এইটো ক'লে যে তাত পুৰণি হিন্দু মন্দিৰ এটাৰ ভঙা টুকুৰা পোৱা গৈছে তো ইয়াৰ মানে কি এইটো যে কথাটো যে তাতে আগতে হিন্দু মন্দিৰ এটা আছিল মছজিদটো বনোৱাৰ আগতে এইটো সঁচা কথা কিন্তু যোনবোৰ মুছলিম মানুহ আছিল সিহঁতে প্ৰটেষ্ট কৰিব ধৰিলে সিহঁতে ক'লে যে এইটো আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াই ভুল ৰিপৰ্ট উলিয়াইছে সিহঁতে ডেটাবোৰ চেঞ্জ কৰি পেলাই ভুল ইনফৰমেশ্যন মানুহক দি আছে তাৰে পিছত 2019 চনত গৈ পেলাই ফাইনেলি সুপ্ৰিম কোৰ্টে কি কৰিলে এই যোনটো কেছ চলি আছিল মাটি টুকুৰাক লৈ পেলাই হিন্দু আৰু মুছলিমৰ মাজত কাজিয়া চলি আছিল সেইটো ফাইনেলি মাটি টুকুৰ হিন্দুসকলক দি দিলে আৰু ক'লে যে আপোনালোকে ইয়াতে নিজৰ কাৰণে মন্দিৰ বনাওক আৰু তাৰপিছত ইয়াতে আপোনালোকে প্ৰাৰ্থনা কৰিব পাৰে আৰু যোনবোৰ মুছলিম মানুহ আছিল সিহঁতৰ কাৰণে তাৰে সাইডতে বেলেগ এটুকুৰা মাটি দি দিলে যোনটো 5 একৰৰ মাটি হয় আৰু সিহঁতক ক'লে যে আপোনালোকে ইয়াতে মছজিদ বনাব পাৰে আৰু তাত প্ৰাৰ্থনা কৰিব পাৰে তাৰপিছত 2020 চনত গভৰ্ণমেণ্টে এইটো অৰ্ডাৰ দিলে যে এই যোনটো কনষ্ট্ৰাকশ্যনৰ কাম হ'ব মন্দিৰটোৰ মেনেজমেণ্ট কৰা কাম এইটো চোৱা চিতাৰ কৰাৰ কাৰণে এটা অৰ্গেনাইজেশ্যন বনাব লাগে তো ঠিক তেনেকুৱা অৰ্ডাৰটো লৈ পেলাই এটা অৰ্গেনাইজেশ্যন ষ্টাৰ্ট হৈ গ'ল যাৰ নাম হ'ল শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ তো এইটো অৰ্গেনাইজেশ্যনটো কি কৰিব গোটেই কনষ্ট্ৰাকশ্যনৰ কামটো আৰু মেনেজমেণ্টৰ কামটো চোৱা চিতা কৰিব তাৰপিছত আগষ্টৰ 5 তাৰিখে 2020 চনত আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ইয়াত গৈ পেলাই যোগদান দিলে
মানে কনস্ট্রাকশন কাম স্টার্ট করার আগতে ইয়াত ভূমি পূজা কৰা হয় তো তাত যোগদান দিলে আমাৰ প্ৰাইম মিনিষ্টাৰে আৰু সেই ফাইনেলি গৈ আজি 22 তাৰিখে এই মন্দিৰটো ওপেনিং হৈ গ'ল তো এইটো আছিল গোটেই হিষ্ট্ৰীটো মন্দিৰৰ মানে শৰ্টকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো এনেতো ডিটেইলত গ'লে বহুত লম্বা এটা টপিক হৈ যাব পাৰে তো এইটো এটা জাষ্ট সৰুকৈ হিষ্ট্ৰী হৈ গ'ল মন্দিৰটোৰ এতিয়া অকমান মন্দিৰটোৰ কথা জানিলো আহক যে মন্দিৰটোনো দেখাত কেনেকুৱা একচুয়ালি গোটেই মন্দিৰটো ন নাগাৰা ষ্টাইলত বনোৱা হৈছে নাগাৰা ষ্টাইল মানে এটা ট্ৰেডিশনেল ষ্টাইল হয় মন্দিৰ বনোৱাৰ আমাৰ ইণ্ডিয়াত মেইনলি নৰ্থৰ ফালে মানে যোনবোৰ মন্দিৰ হয় সেইবোৰ যোনখন ছাদ হয় সেইটো মানে পইণ্টেড হয় এনেকুৱা জুৱা তাক কোৱা হয় শিকাৰা তো এইটো নাগাৰা ষ্টাইলতে বনোৱা হৈছিল এই ৰাম মন্দিৰটো এতিয়া এই যোনটো মন্দিৰটো যোনখিনি মাটিত আছে সেইখিনি গোটেই এৰিয়া হল 2.77 একৰৰ আৰু গোটেই মন্দিৰটোৰ হাইট মানে এইটো কোৱা হয় যে 161 ফিটৰ হয় আৰু যোনবোৰ ইঞ্জিনিয়াৰিঙে মানে ইঞ্জিনিয়াৰ্ছবোৰে লগ লাগি পেলাই মন্দিৰটো বনাইছে সিহঁতে কৈছে যে এইটো মন্দিৰটো বনোৱাৰ কাৰণে শিলৰ ইউজ কৰা হৈছে সিমেন্ট আইৰন তাৰপিছত ষ্টীল এইবোৰ বস্তু ইউজ কৰা নাই সিহঁতে এইটো কৈছে যে যোনটো পাথৰ হয় সেইটো বহুত ডিউৰেবল হয় বহুত বছৰলৈকে লাষ্টিং কৰে আৰু ৰিপেয়াৰিং ইমান সোনকালে নালাগে আৰু হাজাৰ হাজাৰ বছৰ চলি যাব পাৰে কিন্তু যোনবোৰ বস্তু সিমেন্ট বা আইৰন ষ্টীল এইবোৰে বনোৱা হয় সেইবোৰ বহুত সোনকালে বেয়া হৈ যায় আৰু তাক ৰিপেয়াৰ কৰিব লগা হয় আৰু যোনটো স্পেশাল ধৰণৰ পাথৰ ইয়াতে ইউজ কৰা হৈছিল সেইটো কোৱা হয় বানসি ভৰপুৰ মানে ৰাজস্থানত ভৰতপুৰ নামৰ জাগাৰ পৰা এই পাথৰটো আনা হৈছিল আৰু প্ৰায় 150 জন ইঞ্জিনিয়াৰৰ এটা টিম আৰু হাজাৰতকৈ বেছি কৰ্মচাৰী এই কাম কৰি পেলাই এই মন্দিৰটো বনাইছে আৰু সিহঁতে কৈছে যে এই যোনটো পাথৰ হ'ব ন তাৰ কাৰণে ভূমিকম্পৰ পৰা এই মন্দিৰটো বাচি থাকিব 6.5 ম্যাগনিটিউডৰ ভূমিকম্প আহিলেও এই মন্দিৰটো মানে একো ক্ষতি কৰিব নোৱাৰে ভূমিকম্পটোই আৰু ইঞ্জিনিয়াৰ সকলে এইটোও কৈছে যে সেইখিনি জায়গা যোনটো ফ্লাড হয় মানে পানীৰ লেভেলটো যিমান ওপৰলৈকে আহে সেইটো সিহঁতে এস্টিমেট কৰি চাইছে ষ্টাডি কৰিছে আৰু তাৰ একৰ্ডিংলি মন্দিৰটো এটা পাৰ্টিকুলাৰ হাইটত বনাইছে যাতে ফ্লাড হলেও সেই পানীখিনি মানে সেই মন্দিৰটো পানীখিনি তলত আহি নাযায় সহজতে তো মানে বহুত কিছুমান সাইন্টিফিক টেকনিক ইউজ কৰি পেলাই প্লাস যোনটো ট্ৰেডিশনেল ষ্টাইল হয় দুটা মিক্স কৰি পেলাই এই মন্দিৰটো বনোৱা হৈছে আৰু এই মন্দিৰটোৰ ন মানে এটা মেইন পাৰ্ট আছে যাক কোৱা হয় গৰ্ভগৃহ আৰু তাত ভগৱান শ্ৰী ৰামৰ আৰু লগতে তেওঁৰ ভাইক কেইজনৰ মূৰ্তি কেইটা ৰাখা হ'ব আৰু তাৰ মানে সন্মুখতে তিনিটা সৰু সৰু মন্দিৰ আছে যাক মণ্ডপ বুলি কয় আৰু সাইডত দুটা সৰু মন্দিৰ আছে সেই দুটা মণ্ডপে হয় ইয়াত নাম কীৰ্তন এইবোৰ হ'ব বেছিভাগ আৰু যোনটো মানে গোটেই বাউণ্ডাৰী হয় তাত চাৰিটা সৰু সৰু মন্দিৰ আছে আৰু সাইডৰো দুটা সৰু সৰু মন্দিৰ আছে তো মানে চাব গলে গোটেই সৰু সৰু মন্দিৰ আৰু ডাৱৰ মেইন পাৰ্টটো মিলাই পেলাই এটা টেম্পল কমপ্লেক্স হয় এইটো গোটেই মন্দিৰটো আৰু এই যে মূৰ্তিটো বনাইছে সেইটো আপোনালোকে ভাবিব পাৰে যে কেনেকুৱানো দেখাত নতুন মূৰ্তিটো ভগৱান শ্ৰী ৰামৰ তো এইটোৰ পিকচাৰটো হৈ গ'ল এনেকুৱা আপোনালোকে স্ক্ৰীনত চাব পাৰে মানে ব্লেক কালাৰৰ ষ্টোন ইউজ কৰি পেলাই এই মূৰ্তিটো বনোৱা হৈছে ভগৱান শ্ৰী ৰামৰ যোনটো বাল্যকাল আছিল সেইটো দেখুৱাব বিচৰা হৈছে এই মূৰ্তিটোৰ থ্ৰুৰে আৰু যোনজন কাৰিকৰ যোনে এই মূৰ্তিটো বনাইছে তেওঁ এজন বহুত ফেমাস কাৰিকৰ হয় তেওঁৰ নাম হল অৰুণ যোগীৰাজ আপোনালোকে পিকচাৰখন স্ক্ৰীনত চাব পাৰে তো এইটো হৈ গ'ল গোটেই ডেসক্ৰিপচন যে মন্দিৰটোনো দেখাত কেনেকুৱা হ'ব এতিয়া ইণ্ডিয়াত কিবা এটা নতুন কাম ষ্টাৰ্ট হ'ব একো প্ৰবলেম নোহোৱাকৈ ষ্টাৰ্ট হ'ব পাৰিবনে এতিয়া কিছুমান মানুহে এইটো কৈছে সোশ্যাল মিডিয়াত পোষ্ট কৰি আছে যে এইটো মন্দিৰটো বনোৱাৰ কাৰণে আমি যোনবোৰ টেক্স দিও গভৰ্ণমেণ্টক সেইটো টেক্স ইউজ কৰিছে সেই টেক্স খিনি পইচা যোনখিনি মানে আহিছে সেইটো ইনভেষ্ট কৰি পেলাই এই মন্দিৰটো জাস্ট বনাব ষ্টাৰ্ট কৰিছে কিন্তু এইটো ষ্টেটমেন্টটো একদমেই ভুল হয় যোনটো মই অৰ্গানাইজেশ্যনৰ আপোনালোকক নাম কৈছিলো শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ সিহঁতে ৰিপৰ্টটো দিছে যে প্ৰায় ৩৫০০ কৰোৰ টকা সিহঁতে কালেক্ট কৰিছে মাত্ৰ ডোনেশ্যনৰ পৰা সিহঁতে লাখতকৈ বেছি ভলেণ্টিয়াৰ্ছ পঠাইছে গোটেই অল অভাৰ ইণ্ডিয়াত সিহঁতে প্ৰায় ৩-৪ লাখ গাঁৱত গৈছে গোটেই ইণ্ডিয়াত আৰু সিহঁতে পাৰ্চনেলি গৈ পেলাই মানুহৰ পৰা ডোনেশ্যন খুজিছে মানুহে প্ৰায় 10-20 টকাৰ পৰা কৰোৰ টকা ডোনেট কৰিছে জাষ্ট এইটো মন্দিৰটো বনোৱাৰ কাৰণে Not a single pie has come from any government agency for the construction of the temple. Everything which has come and the collection of fund till now, which is a unique cooperation of the people of India, from almost again every village of India, about 3,500 crore has been collected. তো এই স্টেটমেন্টটো একদমই ভুল হয় যোনটো মানে মানুহে কৈ আছে যে ট্যাক্স ইউজ কৰি পেলাই ট্যাক্সৰ পইচাখিনি ইউজ কৰি পেলাই এই মন্দিৰটো বনোৱা হৈছে মাত্ৰ ডোনেশ্যনৰ পৰা যিখিনি পইচা উঠিছে সেইটো ইউজ কৰি পেলাই মন্দিৰটো বনোৱা হৈছে গভৰ্ণমেণ্টৰ পৰা একো ইনভেষ্টমেন্ট ইয়াতে কৰা নাই আৰু কেইজনমান পলিটিচিয়ানছো আছে যিয়ে মানে উল্টা সিধা স্টেটমেন্ট দি আছে মিডিয়াত আহি পেলাই किसी धार्मिक रंग का नहीं होना चाहिए
ये वो सही नहीं है जो ये लोग कर रहे हैं। मस्जिद हमारी शहीद कर दी और उस जगह मंदिर बनाया जा रहा है। और ये भागने वाले लोग आज हमें योगदान के बारे में पूछ रहे हैं, आपका योगदान क्या बताइए। আৰু সিহঁতে এইটো কৈছে যে এই মন্দিৰটো বনোৱাৰ জাগাত যদি স্কুল বা হস্পিটেল বা কলেজ বনালেহেঁতেন তেতিয়া বেছি ভাল হলহেঁতেন। এতিয়া এই কথাটো ইমান চিধাকৈ ক'লেতো নহব, কাৰণ এই যোনখিনি মাটি হয় তাৰে এটা ইম্পৰ্টেঞ্চ আছে, এটা ডিপ হিষ্ট্ৰী এটা জড়িত হৈ আছে ইয়াৰ লগত। হিন্দু মানুহৰ এটা মানে ইমোচন ইয়াৰ লগত জড়িত হৈ আছে। ইয়াতে কিমান এটা কনফ্লিক্টৰ সৃষ্টি হৈছিল, কাজিয়া হৈছিল হিন্দু আৰু মুছলিমৰ মাজত। সেই কাজিয়া হৈ পেলাই আজি গৈ 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 এই মন্দিৰটো মানে স্থাপন কৰা হৈছে ইয়াতে। তো ইমান এটা সহজতে কৈ দিব নোৱাৰি যে ইয়াতে স্কুল হ'ব লাগে, কলেজ হ'ব লাগে, হস্পিটেল হ'ব লাগে। তো মন্দিৰটো হৈছে ঠিকেই হৈছে, ইয়াতে মানে মানুহৰ কি ক'বলগীয়া সেইটো মানে মই বুজি নাপাওঁ। আৰু এতিয়া বাৰু পলিটিক্সৰ কথাও বাদ দিয়ক, এই যোনখিনি আয়োধ্যা চহৰ হয় ন, এইখিনি কিমান ডেভেলপ হবলৈ গৈ আছে সেইটো ভাবি চাওক এই মন্দিৰটো বনোৱাৰ পিছত। কাৰণ মন্দিৰটো বনোৱা মানে কি, বেলেগ দেশৰ পৰা লাখ লাখ টুৰিষ্ট ইয়াতে আহিব মন্দিৰটো ভিজিট কৰিবলৈ। আমাৰ ইণ্ডিয়াৰ পৰা টুৰিষ্ট ইয়াতে যাব, তো টুৰিষ্টৰ পৰা আমি কিমান ইনকাম পাম সেইটো এবাৰ ভাবি চাওক। আৰু টুৰিষ্ট যেতিয়া আহিব সিহঁতকতো আমি চাৰ্ভিচো দিব লাগিব ন। তো যোনবোৰ হোটেলছ, ৰেষ্টুৰেণ্টছ, ট্ৰান্সপৰ্টেশ্যন, এইবোৰ বেলেগ বেলেগ চাৰ্ভিচ কিমান বেছি ডেভেলপ হ'ব। আৰু চাৰ্ভিচ ডেভেলপ হোৱা মানে এইবোৰ চোৱা চিতা কৰিবৰ কাৰণে আৰু আমাক মানুহ লাগিব। তো যিমান মানুহৰ এতিয়া কাম নাই, তো সিহঁতেও এটা এমপ্লয়মেণ্টৰ এটা চান্স পাব ইয়াতে। ইয়াতে কাম কৰি পেলাই সিহঁতে ইনকাম জেনেৰেট কৰিব পাৰিব। তো ডেভেলপমেণ্টৰ লগতে এমপ্লয়মেণ্টও বাঢ়ি আছে। তো কিমান এটা ভাল কথা হৈ আছে। কিন্তু এই উল্টা চিধা ষ্টেটমেণ্টবোৰ দিলে কিনো হ'ব, তো সেইটো চাব লাগিব ন যে অভাৰঅল গোটেই জাগাখিনি ডেভেলপ হৈ আছে, মানুহবোৰৰ বেনিফিট হৈ আছে ইয়াৰ পৰা। তো এইটো কিছুমান মানে মোৰ পাৰ্চনেল অপিনিয়ন আছে এই মন্দিৰটোক লৈ পেলাই। বাকী আপোনালোকে কি ভাবে এই মন্দিৰটোৰ ক্ষেত্ৰত তলত কমেণ্ট বক্সত ক'ব পাৰে। লগ পাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত।